হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে চাগে। তো গাইজ বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ। ভিডিঅ' নিদিয়াৰ কাৰণটো হ'ল মোৰ মোবাইলৰ কেমেৰাটো বেয়া হৈ গৈছিল। এণ্ড মোৰ মেইন কণ্টেণ্ট আছিল মানে ম'হৰ যুঁজ, ম'হবিলাক দেখুওৱা। কিন্তু মাঘৰ মাহো গ'ল, ম'হৰ যুঁজো গ'ল। তো ভিডিঅ' বনোৱা নহ'ল। তো বোলো বহুত দিনৰ মূৰত ভিডিঅ' এটাকে বনাম। বিকজ ভিডিঅ' নবনালে একাউণ্ট ডাউন হৈ যাব পাৰে। তো তাৰ কাৰণে আৰু ভিডিঅ' বনোৱাৰ অভিজ্ঞতাবিলাকো নাইকিয়া হৈ যাব। তো তাৰ কাৰণে ভিডিঅ' এটা বনাওঁ। তো গাইজ আজি মানে এতিয়া মানে ম'হ যুঁজ শেষ হোৱাৰ পিছত ম'হবিলাক কেনেকৈ আছে বা ম'হ মালিকবিলাকে ম'হবিলাক কেনেকৈ ৰখাইছে সেইটো দেখাম। তো গাইজ ভিডিঅ'টো এণ্ডলৈকে চাই থাকক। এইটো দেখিছে সোণমণি বনীয়া ম'হটো। এইবাৰ প্ৰায় বহুত ভাল খেল দেখালে এইবছৰ। এইবাৰ 7টামানৰ লগত যুঁজালে নেকি ন? তো 7টামান ম'হৰ লগত যুঁজাইছে। তো গোটেইকেইখনতে ভাল খেল দেখাইছে আৰু গোটেইকেইখন খেলতে প্ৰায়ভাগ খেলতে জয় হ'বলৈ লাভ কৰিছে। খালি এটা ম'হৰ লগত হাৰিছে আৰু সেই বহুত ভাল খেল দেখাইছে এইবছৰ। তাৰপিছত এইবছৰটো যুঁজ শেষ হ'লে আৰু নেক্সট বছৰ দেখিব ইয়াৰ যুঁজ। তো গাইজ এইটোৱে। অহা বছৰৰ পৰা একদম কমপ্লিট গৰলীয়া হৈ যাব আৰু ম'হটো। ৰখাই দিছোঁ অলপ। এইটো আপোনাৰ প্ৰাঞ্জল বনিয়াৰ ম'হটো। ইও প্ৰায় এইবছৰ তো গাইছে এইটো প্ৰাঞ্জল বনিয়াৰ ম'হটো। ইও প্ৰায় এইবছৰ বহুত ভাল ভাল খেল দেখালে। আপোনাৰ 1 মাঘত যোনখন টপ নগাঁৱৰ ম'হ যুঁজ ফিল্ড হয়, ম'হখাতি পথাৰ, তো তাত ই ছেকেণ্ড প্ৰাইজ পাবলৈ সক্ষম হৈছে। আৰু এইটো দেখিছে ম'হটো দক্ষিণপাট পেট বহাটো বহুত ভাল ভাল খেল দেখাইছে। এতিয়া চেহেৰাটো কমিছে, আপোনাৰ যুঁজবিলাক গৈছে যে ম'হৰ গোৱালবিলাক নিজৰ নিজৰ কামত লাগিছে। তো দেখিছে গাইজ এটা গৰলীয়া ম'হ ৰখা কিমান কষ্ট। প্ৰায় গোটেই ম'হ গোৱালটোৱে গোটেই বছৰটো 365টা দিন ম'হটোৰ লগতে লাগি কৰি থাকিব লাগে। এইটো এতিয়া চেহেৰাটো অলপ কমিছে। এইবিলাক আপোনাৰ এইবছৰ যুঁজি পেলাই ঘাইল হৈ থকা তাৰ। চাওক ম'হটো এতিয়া কেনেকৈ আছে যুঁজ শেষ হোৱাৰ পিছত। এইবিলাক কুঁহিয়াৰ পাত খুৱাই আছে। কমকৈ হ'লেও যিমানখিনি পাৰিছে মানে তেওঁলোকক এতিয়া দিবলৈ চেষ্টা কৰিছে ম'হ গোৱালবিলাকে। কাৰণ কি ম'হ গোৱালবিলাকৰো নিজা কাম আছে। ম'হটোৰ লগত লাগি থাকিলেতো খাব নোৱাৰিব তেওঁলোকে। তো তাৰ কাৰণে তেওঁলোকো নিজৰ কামত ব্যস্ত হৈছে। এইটো চাওক প্ৰাঞ্জল বনিয়া ম'হটো। তো গাইছে এইটো দেখিছে মুকুট কাকতি ম'হটো। এতিয়ানো প্ৰায় ঘুমুতিয়াই আছে। এইবাৰ ইমান ভালকৈ যুঁজিবলৈ নাপালেই। মানে এইটো চাওক মুকুট কাকতি ম'হটো মোচন দেখিছে। এতিয়ানো সি একদম যুঁজে কৰিছে গোটেইটো। ইও প্ৰায় এইবাৰ ভাল কেইখনমান যুঁজত যুঁজালে, 4খন। তো 4খন ফিল্ডত যুঁজালে, প্ৰায় খেল ভালেই দেখালে এইবাৰো। এতিয়ানো সি যুঁজিবলৈ বিচাৰিছে মানে ভালকৈ। এইবাৰ ইয়াৰ দাহটো নমৰিলে। দেখিছে গাইজ ম'হটো যুঁজৰ পিছত এতিয়া অকণ ক্ষীণাইছে আৰু যুঁজৰ পিছত। তো এইবিলাক খুৱাই থাকে, ঘাঁহ কাটি আনিছে এইবিলাক। এইটো চাওক গাইজ ম'হটো ভালকৈ। এইটো ঘাঁহটো এনেকৈ দি দিয়ে, দিয়াৰ পিছত নিজে খাই থাকে। এইটো ক'ৰপৰা আনিছে? নহয় এই ঘাঁহটো। এইটোৱে মুকুট কাকতিৰ ম'হটো যুঁজৰ পিছত। এয়াই গাইছে এইটোৱে যুঁজৰ পিছত ম'হটো।
তো গাইজ মানে মোৰ মহ বস্তুটো মোৰ প্ৰিয়, কাৰণ মানে সৰুৰে পৰাই মহ দেখি আহিছোঁ বা নিজৰ ঘৰতে ডাঙৰ ডাঙৰ মহ আছিল বা এতিয়ানো আছেই নিজৰ ঘৰত ডাঙৰ ডাঙৰ মহ। তো তাৰ কাৰণে মোৰ মহ প্ৰিয়, তাৰ কাৰণে মই মহ মালিকবিলাকৰ ঘৰত গৈ পেলাই মহবিলাক চাওঁ, গঁৰালবিলাকে কেনেকৈ ৰখায়। তো গাইজ মানে চাই মানে কেতিয়াবা ভাবোঁ কম কষ্ট কৰি চাওকচোন, আপোনালোকে ভাবি চাওকচোন এটা মহৰ কাৰণে বছৰৰ গোটেই প্ৰায় প্ৰতিটো দিনে মহ পোৱালবিলাকে তেওঁলোকৰ লগত লাগি কষ্ট কৰি থাকে। তো আমাৰ এইটো চাইডেতো কামো নকৰে মহবিলাক, তো এটা বিশেষ দিনৰ কাৰণে ৰাখে, কাৰণ কি সেই যুঁজখনৰ কাৰণে। তো যুঁজখনৰ কাৰণে ইমান কষ্ট কৰি বছৰটো কষ্ট কৰি খুৱাই বুৱাই টকা পইচা খৰচ কৰি নিজৰ দেহ মাৰি পেলাই তেওঁলোকক মহকেইটা ৰখায়। তো তাৰপিছত চৰকাৰেও পাই পেলাই সেই যুঁজখনো বন্ধ কৰি দিছে এতিয়া। তো গাইজ মানে মই মোৰ ভিডিঅ'টো যদি কোনোবা মহ পোৱালে চাই আছে, তো তেওঁলোকক মোৰ ফালৰ পৰা একে অশেষ ধন্যবাদ দিম, যাতে তেওঁলোকে ইমান ধুনীয়াকৈ আমাৰ পৰম্পৰাটো জীয়াই ৰাখিছে, আৰু তেওঁলোকে ভৱিষ্যতেও যাতে এনেকৈ মহবিলাক ৰাখি কৰি তেওঁলোকে পৰম্পৰাটো জীয়াই থাকক। তেওঁলোকক মোৰ ফালৰ পৰা একদম ভিডিঅ'টোৰ দ্বাৰাই অশেষ ধন্যবাদ জনাইছোঁ, তেওঁলোকে ইমান কষ্ট কৰি মহকেইটা ৰখাৰ কাৰণে। তো গাইজ আজি ভিডিঅ'টো ইমান ডাঙৰ নহয়, এই 3টা মহকে দেখাই ইমানেই আছিল। তো গাইজ মানে চৰকাৰে যিহেতু যুঁজবিলাক বন্ধ কৰিছে, তো তাৰ কাৰণে এতিয়া কিছুমান মহ বেচিছেও, আমাৰ গাঁৱৰ পৰাই প্ৰায় 4টামান মহ বিক্ৰী হ'ল। তো গাইজ বাকী এনেকৈ ৰাখিছে আৰু মহকেইটা। তো ইমান বাধা বাধ্যকতাৰ মাজতো যে তেওঁলোকে ইমান কষ্ট কৰি মহকেইটা ৰাখিছে। গাইজ বাকী আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই অকণ হ'লেও ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এণ্ড পাৰিলে কমেণ্ট এটা দিব কেনেকুৱা হৈছে ভিডিঅ'টো। বাকী আজিলৈ বাই বাই, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰে। তো পাৰিলে চেনেলটো যোনে যোনে ভিডিঅ'কেইটা আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই গাইজ।